Hello everyone, welcome to Before Exam. Before Exam চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি 7 আৰু 8 এপ্ৰিল তাৰিখৰ যিখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ সেইখিনি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল ভাৰতৰ নতুন বিদেশ সচিব হিচাপে কোনে নিযুক্তি লাভ কৰে? হু হেজ বিন এপইণ্টেড এজ দ্য নিউ ফৰেইন ছেক্ৰেটাৰী অফ ইণ্ডিয়া? ইয়াৰ ৰাইট এনচাৰত হ'ব অপশ্যন 1 বিনয় মোহন কোৱাত্ৰা। বিনয় মোহন কোৱাত্ৰাক ৰিচেণ্টলি ভাৰতৰ নতুন ফৰেইন ছেক্ৰেটাৰী হিচাপে ঘোষণা কৰে আৰু তেওঁ মে' মাহৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰিব আৰু তেওঁ বৰ্তমান সময়ত হৈ থকা হৰ্ষবৰ্ধন সিংলাক তেওঁক ৰিপ্লেচ কৰি দেশৰ 34জন বিদেশ সচিব হিচাপে নিযুক্তি লাভ কৰিব আৰু তেওঁ এজন আছিল 1988 বেটছৰে IFS অফিচাৰ যি বৰ্তমান সময়ত নেপালত ৰাষ্ট্ৰদূত হিচাপে কাৰ্যৰত হৈ আছে। গতিকে এই প্ৰশ্নটিৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 1 বিনয় মোহন কোৱাত্ৰা। ভাৰতৰ নতুন বিদেশ সচিব হ'ব বিনয় মোহন কোৱাত্ৰা। নেক্সট কুৱেশ্যনটো চাইছোঁ ফিফা ৱৰ্ল্ড কাপ 2022 অফিচিয়েল মেস্কট কি? হোৱাট ইজ দ্য অফিচিয়েল মেস্কট অফ ফিফা ৱৰ্ল্ড কাপ 2022? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন 3 লাইবি। এইবাৰৰ যিটো অফিচিয়েল মেস্কট সেইটো হ'ল লাইবি। আৰু ইয়াত চাব যে ফিফা ৱৰ্ল্ড কাপ 2022 এইবাৰ অনুষ্ঠিত কৰা হ'ব কটৰত। কটৰ হ'ল এখন মিডিল ইষ্টৰ কাণ্ট্ৰি আৰু এইবাৰৰ যিখন ফিফা ৱৰ্ল্ড কাপ হ'ব সেইখন হ'ল 22 এডিশ্যন আৰু ইয়াত 32টা টিমে পাৰ্টিচিপেট কৰিব আৰু এইখন 21 নৱেম্বৰ তাৰিখৰ পৰা 18 ডিচেম্বৰ তাৰিখলৈ চলিব। আৰু এইবাৰৰ যিটো অফিচিয়েল স্পনচাৰ সেইটো হ'ব বাইজুছ কোম্পানী, যি এটা ইণ্ডিয়ান কোম্পানী। আৰু ইয়াত চাব যে ফিফা ৱৰ্ল্ড কাপ 2018 হৈছিলে ৰাছিয়াত আৰু ইয়াৰ পৰৱৰ্তী সময়ত যি 2026 বৰ্ষত ফিফা ৱৰ্ল্ড কাপ হ'ব সেইখন হ'ব কানাডা, মেক্সিকো আৰু USA। গতিকে আটাইকেইটা পইণ্টে মনত ৰাখিব। আৰু ইয়াত ফিফা সম্পৰ্কে চাব পাৰিব যে ফিফা হ'ল ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন অফ এছ'চিয়েশ্যন ফুটবল আৰু ইয়াত ফাউণ্ডেড হৈছিলে 21 মে 1904 আৰু বৰ্তমান ইয়াৰ হেডকোৱাৰ্টাৰ জিউৰিক ছুইজাৰলেণ্ডৰ এখন অন্যতম চহৰত অৱস্থিত আৰু যিজন বৰ্তমান সময়ত প্ৰেছিডেণ্ট তেওঁ হ'ল জ্ঞানী ইনফেণ্টিনো। গতিকে আটাইখিনিয়ে আপোনালোকে ভালদৰে চাই ল'ব। নেক্সট কুৱেশ্যনটো চাইছোঁ ভাৰতৰ কোনখন চহৰত ৰোড ছেফটিৰ বাবে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কেমেৰা ব্যৱহাৰ কৰাৰ পৰিকল্পনা আৰম্ভ কৰিছে? হুইচ ইণ্ডিয়ান চিটি ইজ টু বি কভাৰ্ড উইথ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বেছ কেমেৰা এজ পাৰ্ট ৰোড ছেফটি প্ৰজেক্ট? ইয়াৰ ৰাইট এনচাৰত হ'ব অপশ্যন 3 কাজিকোট। কাজিকোট হ'ল এখন কেৰেলাৰ অন্যতম চহৰ আৰু এই চহৰখনতে এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কেমেৰাৰ যিটো পৰিকল্পনা সেই পৰিকল্পনাটো হাতত লৈছে কেৰেলা ৰাজ্য চৰকাৰে আৰু এই পৰিকল্পনাটোত কেৰেলা ৰাজ্য চৰকাৰে গোটেই কাজিকোট চহৰখনত 726টা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কেমেৰা লগাব আৰু চৰকাৰে ইয়াৰ ওপৰত মুঠ 225 কোটি টকা বহন কৰিব। গতিকে ৰাইট এনচাৰটো হ'ব অপশ্যন 3 কাজিকোট। কাজিকোট চহৰতে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কেমেৰা ব্যৱহাৰ কৰাৰ এটা পৰিকল্পনা হাতত লৈছে। এইটো লৈছে ৰোড ছেফটিৰ বাবে। নেক্সট কুৱেশ্যন ভিক্টৰ অৰবেন কোন দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়? ভিক্টৰ অৰবেন হেজ বিন ইলেক্টেড এজ দ্য প্ৰাইম মিনিষ্টাৰ অফ হুইচ কাণ্ট্ৰি? ইয়াৰ ৰাইট এনচাৰত হ'ব অপশ্যন 1 হাংগেৰী। হাংগেৰীত তেওঁ পুনৰবাৰ প্ৰধানমন্ত্ৰী পদত পদভাৰ গ্ৰহণ কৰে আৰু ইয়াত চাব যে হাংগেৰীখন হ'ল এখন ইউৰোপিয়ান কাণ্ট্ৰি যাৰ কেপিটেল বুদাপেষ্ট আৰু ইয়াৰ যিটো কাৰেঞ্চি সেয়া হ'ল হাংগেৰিয়ান ফৰেণ্ট। আৰু এই প্ৰশ্নটিৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 1 হাংগেৰী। নেক্সট কুৱেশ্যনটো চাইছোঁ জৈৱ বৈচিত্ৰ্য কৌশল আৰু কাৰ্য পৰিকল্পনাৰ বাবে ভাৰতৰ কোনখন ৰাজ্যই WWFৰ সৈতে এখন চুক্তি চাইন কৰে? ইয়াত চাব যে WWF হ'ল ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ আৰু এই চুক্তিখন ৰিচেণ্টলি অৰুণাচল প্ৰদেশৰ সৈতে ভাৰতৰ ৰাজ্য অৰুণাচল প্ৰদেশৰ সৈতে WWFে এই পেক্টখন চাইন কৰিছে। আৰু ইয়াত চাব যে WWF ইয়াক পূৰ্বতে ৱৰ্ল্ড ৱাইল্ড লাইফ ফাণ্ড বুলি জনা গৈছিল আৰু ইয়াৰ ফৰ্ম হৈছিলে 1961ত। ইয়াৰ হেডকোৱাৰ্টাৰ গ্লেন ছুইজাৰলেণ্ডত অৱস্থিত আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰেছিডেণ্ট হ'ল পৱন সুখদেৱ আৰু ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 2 অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস 2022ৰ মূল বিষয়বস্তু বা মূল থিমটো কি? হোৱাট ইজ দ্য থিম অফ দ্য নেশ্যনেল মেৰিটাইম ডে 2022?
ইয়াৰ ৰাইট এনচাৰত হ'ব অপশ্যন 1 ছাষ্টেইনেবল শ্বিপিং বিয়ণ্ড ক'ভিড-19। এইবাৰৰ যিটো 2022 বৰ্ষৰ নেশ্যনেল মেৰিটাইম ডেৰ যিটো থিম সেই থিমটো হ'ল ছাষ্টেইনেবল শ্বিপিং বিয়ণ্ড ক'ভিড-19। আৰু এইবাৰ ৰিচেণ্টলি ইণ্ডিয়াই এইটো 59th এডিশ্যন হিচাপে চেলিব্ৰেট কৰিছে আৰু এই নেশ্যনেল মেৰিটাইম ডে প্ৰতি বছৰে 5 এপ্ৰিল তাৰিখত অবজাৰ্ভেশ্যন কৰি অহা হয়। গতিকে এইটো মনত ৰাখিব যে প্ৰতি বছৰে 5 তাৰিখত এপ্ৰিল মাহৰ 5 তাৰিখত নেশ্যনেল মেৰিটাইম ডে বা ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস হিচাপে পালন কৰি অহা হয়। আৰু এইবাৰৰ যিটো থিম সেইটো থিমটো হ'ল ছাষ্টেইনেবল শ্বিপিং বিয়ণ্ড ক'ভিড-19। নেক্সট কুৱেশ্যনটো চাইছোঁ, এছিয়াৰ কোনখন দেশত অৰ্থনৈতিক সংকটৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰে? ইয়াৰ ৰাইট এনচাৰত হ'ব অপশ্যন 2 শ্ৰীলংকা। শ্ৰীলংকাত বৰ্তমান সময়ত যিটো ইকনমিক ক্ৰাইচিছ চলি আছে তাৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰীলংকাৰ প্ৰেছিডেণ্টে এইটো পাব্লিক ইমাৰ্জেঞ্চি ঘোষণা কৰিছে। আৰু ইয়াত চাব যে ইয়াৰ কেপিটেল শ্ৰীলংকাৰ কেপিটেল যিটো লেজিছলেটিভ কেপিটেল সেয়া হ'ল শ্ৰী জয়বৰ্ধনেপুৰম কুট্টে, আৰু যিটো এক্সিকিউটিভ আৰু জুডিচিয়েল কেপিটেল সেইটো হ'ল কলম্বো। আৰু বৰ্তমান সময়ত যিজন প্ৰেছিডেণ্ট তেওঁ হ'ল গোটাবায়া ৰাজপাক্সা আৰু প্ৰধানমন্ত্ৰীজন হ'ল মহিন্দ্ৰা ৰাজপাক্সা। আৰু এই প্ৰশ্নটিৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 2 শ্ৰীলংকা। শ্ৰীলংকাতে বৰ্তমান সময়ত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। গতিকে আজিৰ ভিডিঅ'টি ইমানতে সামৰণি। থেংক ইউ ফৰ ৱাটছিং। গড ব্লেছ ইউ অল।